ব্লগটো আৰম্ভণি কৰিছোঁ। আজি আমাৰ জুৰি বেজীৰ বিয়াটো, জুৰি বেজীৰ বিয়ালৈকে ধুনীয়াকৈ যাই আছোঁ। এতিয়া খুৰীয়াম্মাহঁতৰ ঘৰতে আহিছোঁ আৰু ভণ্টি খুৰীয়াম্মা এনেকৈ গোটেইকেইটা আমি যাম। তো বিয়া ঘৰত গৈ আছোঁ আৰু ধুনীয়াকৈ বিয়া ঘৰত যাই আপোনালোকক লগ পাই আছোঁ। তো আমি এতিয়া বিয়া ঘৰলৈকে যাই আছোঁ, ভণ্টি মই ইফালে সিহঁত গোটেইকেইটা আমি যাই আছোঁ এতিয়া। তো বলক ধুনীয়াকৈ বিয়া ঘৰত আহি পালোঁ। বিয়া ঘৰত আহি পাই কিন্তু আমাৰ কইনাৰ মেকআপ কৰি আছে বাজনী বা মেকআপ কৰি থাকোঁতে আমাৰ এইবিলাক চোৱা মানুহ আৰু আমাৰ এইবিলাক গোটেইবিলাকে চাই আছে। আমাৰ জীয়াদিবিলাক এতিয়া ধুনীয়াকৈ লৈছে হাবাত লাগি চবফালে লাইন পাতি আহি আছে। উঠিছে মজা খাই আছা দেখা এই তই কালি গুৱাহাটী বেগিয়া আহিলি বিয়া হাবাত লাগি নাহিলেওতো হ'ল হয় নেকি? এয়া চলি পৰি লৈ আহিছি ৰাইজ সিফালে বৌ ঘৰৰ পৰা যাবৰ কাৰণে ওলালোঁ। বেলা তৰাৰ লগত আছে ভণ্টি আগতে গ'ল, তাই ৰেডি হৈ মেলি আগতে গৈছে। তো এতিয়া আমিও গৈ আছোঁ। তো ফাইনেলি এতিয়া বিয়া ঘৰ পালোঁ আহি আৰু ধুনীয়াকৈ বিয়া ঘৰলৈকে গৈ আছোঁ। তো বলক ঘৰত আহি মেলি মানে ভিতৰত সোমোৱাই নাই, কইনাৰ ফটোশ্বুট চলি আছে। কেনেকুৱা লাগছে বিয়া খাব আহি? ইয়ে দিব অকণমান দেৰিকৈ দিব আৰু মানে চবৰে ফটো চেশ্যন চলি আছে। এইফালে কইনাৰ ফটো উঠি আছে, লগতে মানুহ চানুহ আহি আছে চবৰে আৰু এইবিলাক ফটো চেশ্যন চলি আছে। কইনাৰ ফটোৱে উঠি আছে, আলহী বিলাহীও আহি আছে ধুনীয়াকৈ। তো দিনটোৰ ভিডিঅ' মই আপোনালোকৰ মাজত দিবৰ কাৰণে চেষ্টা কৰিম, ধুনীয়াকৈ চাই থাকক। বিয়াৰ আয়োজন কৰি আছিল আজি, একদম ধুনীয়া বিয়া আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন হৈছে। আৰু তোমাৰ বিয়াৰ অনুভৱটো কেনেকুৱা? আজিৰ দিনটো তোমাৰ মানে কেনেকুৱা লাগি আছে? কৈছো লাজ কৰিব নালাগে মানে ভয় লাগি আছে নে ভাল লাগি আছে? কৈছো এই তামোল খা মানে কইনাই কথাখিনি ক'ব নোৱাৰে, বহুত লাজ কৰে, সেইকাৰণে কথাখিনি ক'ব পৰা নাই। ময়ে কৈ দিছোঁ আৰু চবৰে ভালে লাগিব দিয়কচোন। বিয়াৰ দিনাখনে কাৰণো বেয়া লাগিব? ধুনীয়া ইয়াৰ মানুহৰ আমাৰ অতিথিবিলাক আহিছে, এইফালে মা আৰু খুৰীয়াম্মা। তোমাৰ দেৰি হ'ল কিয় পিছে? ঠিকে আছে। মৰম খুৰী কেনেকুৱা লাগছে জুৰি বাইদেউৰ বিয়া আজি? মোৰো একদম ধুনীয়া লাগি আছে। মানে আজি ৰাতি? ঠিক আছে। খোৱা লোৱা কৰিলা নে নাই পিছে? ঠিকে আছে দিয়া। ভালে আছোন বৌ, কেনেকুৱা জুৰি বাইদেউৰ বিয়া? ঠিকে আছে দিয়া। একদম বহুত দিনৰ অপেক্ষাত আজি ফাইনেলি বিয়াখন হৈছে। কেনেকুৱা লাগছে? ভাল লাগিছে নে? একদম ধুনীয়াকৈ সাজি কাচি আছা। এইফালে ইয়াত টিকিলিও লৈ আছে একদম। জুৰি বাইদেউৰ বিয়া ভাল লাগছে নে নাই? ভাল লাগছে বুলি কওঁ। ভাল লাগছে বুলি কওঁ। জুৰি বাইদেউৰ বিয়া ভাল লাগছে বুলি কওঁ। এয়া এইটো কোনে বোলে? আমি গোটেইবিলাকে এতিয়া ভাত খাবৰ কাৰণে আহিছোঁ। মা বছ মই আমি গোটেইকেইটা একেলগে বহিছোঁ আজি। ধুনীয়াকৈ ভাতটো খাই দিওঁ। ভাত পানী খাই বৈ আহি মেলি এতিয়া মোৰ লগত বহি আছোঁ আৰু মানুহবিলাক খাব যাই আছে। আমি ধুনীয়াকৈ চাই আছোঁ, এইফালে ফটো উঠি আছে চবেই, ফটো উঠাও চাই আছোঁ। এনেকৈ বিয়াখন এনজয় কৰি আছোঁ আৰু। তো এতিয়া বিয়া ঘৰৰ পৰা ঘৰত যাম আৰু অকণমান মানে গধূলিকৈ আহিম আৰু এতিয়া ইয়াতে কি কৰি থাকিম, গৰম লাগিছে যিহেতু ঘৰত যাম। তো এতিয়া ঘৰত আহিলোঁ, ঘৰত আহি মেলি কাপোৰ কানি সলালোঁ আৰু লিপষ্টিক কাজল ইউজ হোৱা নাই, তো এইখিনি গুচাই লওঁ আৰু গধূলিকৈ গৈ আছোঁ তাতে। আপোনালোকক গৈ কিনে দেখুৱাই আছোঁ। দৰা আহিব, দৰা অহাৰ গোটেইখিনি মানে ভিডিঅ' ল'ম আৰু আপোনালোকৰ মাজত দিম। তো জুৰি বাইদেউৰ বিয়াখনো ধুনীয়াকৈ মানে এটা মেমৰি হিচাপত থাকি যাওক, পাছত যাতে তাই চাব পাৰে। তো সেনেকৈ ভিডিঅ' কৰি ৰাখিছোঁ আৰু আপোনালোকে কেনেকুৱা পাইছে তো চবেই জনাব। তো চাই থাকক আৰু ভিডিঅ'টো। তো এতিয়া ধুনীয়াকৈ ৰেডি হৈ মেলি পিনে আৰু যাবৰ কাৰণে ওলাইছোঁ। আকৌ এয়া গধূলি মানে নামাজ পঢ়ি আহিব দৰা ঘূৰি ইয়াত। ধুনীয়াকৈ ঘৰৰ পৰা যাবৰ কাৰণে ওলাইছোঁ। তো বিয়া ঘৰত গৈ কিনে আকৌ লগ পাই আছোঁ। এতিয়া মানে আমাৰ কইনাৰখীয়া মানুহ ইহঁতে বাহিৰত বহি আছে। মানে আজি জুৰি বাইদেউৰ বিয়া কেনেকুৱা লাগছে তোমাৰ? একদম স্পেচিয়েল বঢ়িয়া লাগছে। নালাগে আৰু বিয়া বুলি পেলাই বহুত ফূৰ্তি কৰিলোঁ। বহুত দিনৰ অপেক্ষাত আজি বিয়াখন হ'ল।
ভাল লাগিছে বহুত ভাল লাগিছে এইফালে কইনা ৰখীয়া মানুহ এইফালে আমাৰ কইনা ঘূৰি লাগছে Assalamualaikum. Kailangan malapit na ba sa rice? Amar ilang ko na rakhya manu. বতা দিয়াৰ নিয়ম মানে আমাৰ এইটো বতা দিব লাগে ঘৰৰ ওচৰত যাই কিনে কেনেকুৱা বিয়াৰ এক্সপিৰিয়েঞ্চ কও ভাল লাগছে নে নাই ইমান দিনৰ অপেক্ষাত আজি বিয়াখন হৈছে নেকি হৈছে দে কইনা বিদায় হ'ল আৰু এতিয়া